হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে ভালে, ময়ো ভাল। আৰু আজি অধিৱেশনলৈ গৈছিলোঁ। অধিৱেশনত সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰা বস্তু কিছুমান আহিছে, সেইকাৰণে এটা উঠাওঁ বুলি গ'লোঁ। ডাঙৰ ছোৱালীজনীক উঠিব পাৰে, তাক উঠালোঁ এই খেলা বস্তুটো, কিন্তু সৰুজনীয়ে নোৱাৰে। সৰুজনী খেলিবলৈ মন, কিন্তু নোৱাৰে, উঠিবলৈতো নোৱাৰে, সেইকাৰণে তাক নিদিলোঁ। আৰু আজি অধিৱেশনত গৈ বহুত ভাল লাগিলে, কাৰণ কিন্তু মনোজ দা আৰু মনোজ দা বৌক লগ পাম বুলি ভবাই নাছিলোঁ। মনোজ দা আৰু মনোজ দা বৌক লগ পালোঁ, আৰু লগতে ফটোও মাৰিলোঁ, অলপ কথাও পাতিলোঁ। আৰু কস্তুৰীকো দেখিলোঁ, অকল মোবাইলতহে দেখি থাকোঁ। সঁচাকৈ কালি কস্তুৰীকো লগ পালোঁ, আৰু কস্তুৰীয়ে গাড়ীত উঠি আছিলে, সেইকাৰণে মাত লগোৱা খাই নহ'ল। বাইদেউহঁতৰ লগতে ফটোও মাৰিলোঁ, আৰু দাদাৰ লগতো ফটো একপি মাৰিলোঁ। ভাল লাগিল, বহুত ভাল লাগিল লগ পাই। আৰু এইফালে ছোৱালীজনীক অকণমান জঁপিওৱা তাত উঠাই দিলোঁ। বিয়াত জঁপিয়াই আছে, বহুত ভাল পাইছে জঁপিয়াই প্ৰথম উঠিছে ক'বলৈ গ'লে এইটোত। ভাল লাগিলে। অধিৱেশনত বহুত মানুহ আহিছে অধিৱেশনলৈ, বহুত দূৰৰ পৰা মানুহ আহিছে, আৰু 3 দিন অনুষ্ঠিত হৈছিলে। আজি লাষ্টৰ দিনটোত গৈছিলোঁ মই, শেষে হ'লগৈ। আৰু শোভাযাত্ৰা কৰিলে, শোভাযাত্ৰাত হাতী আনিছিলে আৰু উটপক্ষীও আনিছে। ইয়াত উটপক্ষী 3জনী আনিছিলে, দেখা নহ'ল উটপক্ষীকেইজনী। আৰু অধিৱেশনত হিমন্ত মামাও আহিছিলে, হিমন্ত মামাও ভাষণটো শুনা নহ'ল। আৰু এইফালে ছোৱালীজনী নাৱত উঠাবলৈ লৈ আহিলোঁ, আৰু 50 টকাকৈ লৈছে 5 মিনিট উঠাই। বহুত ভাল পাইছে চলাই কিনি, একদম বিৰাট চলাইছে। আৰু এইফালে এক্সিডেণ্ট হৈ গৈছেগৈ, এক্সিডেণ্ট কৰি দিছে একদম গাড়ী চলাই একদম নাও চলাইছে। আৰু আমিতো চলাই নাপালোঁ, এই ল'ৰাকে উঠাইছোঁ, আৰু ল'ৰাকে উঠক বুলি আৰু লৈ গৈছিলোঁ দেখাবলৈ, সেই উঠাই দিলোঁ। আৰু সৰু ছোৱালীজনীয়ে উঠিব বিচাৰিছে, উঠিব নোৱাৰে, সেইকাৰণে তাক গাড়ীতে উঠাওঁগৈ বোলো, বাইকৰ লগতে। ইয়াৰ পৰা নমাই কিনি এতিয়া গাড়ীত উঠাওঁগৈ। এইফালে গাড়ীত উঠালৈগৈ, অকলে উঠিব নোৱাৰে, ল'ৰা এজনী পৰি ল'ব, সেইকাৰণে আৰু ভয়ো খাব, সেইকাৰণে বাইকৰ লগতে উঠাই দিলোঁ। বাইকৰ লগত উঠাই দিলে ধৰি ল'ব বাইকে, সেইকাৰণে এইফালে বেটী আৰু 2জনীকে উঠাই দিছোঁ। বেটীয়ে কৈছে মোৰ ঘূৰাবও পাৰে বুলি, মই কৈছোঁ মোৰ নুঘূৰাই, মোৰ ঘূৰালে ক'বা, নমাই দিম বুলি। সেই পাছত নমাই নিদিলোঁ, মোৰ নুঘূৰালে হেনো। আৰু ইয়াতো সেই একেই 50 টকাকেই লৈছে, আৰু 5 মিনিটে ঘূৰাব। আৰু ছোৱালীজনীক উঠাই দিলোঁ, ভালেই পাইছে উঠি কিনি, আৰু অকণমানো কন্দাও নাই, হহাও নাই, ধুনীয়াকৈ বাইকৰ লগত গৈছে। আৰু কান্দিব বুলি ভাবিছিলোঁ প্ৰথমতে, তাৰপিছত নেকান্দিলেচোন, ধুনীয়াকৈ বাইকৰ লগত বহি কিনি ঘূৰাইছে যেনেকৈ, সেনেকৈ চাই গৈ আছে। নিজে ধৰাও নাই, গাড়ীখনতো ধৰা নাই, বাইক ভয়ো নাই কৰা নেকি। ছোৱালীকেইজনীক এতিয়া নমাই লওঁ, আৰু নমাই থাকোঁতে মনোজ দা আৰু মনোজ দা বৌক লগ পালোঁ। লগ পাই কিনি বাইদেউৰ লগত অকণমান কথা পাতিলোঁ, আৰু দাদাৰ লগত কথা পতা নহ'ল, ফটোহে মাৰিলোঁ মই। আৰু দাদা বিয়াত বহুত ব্যস্ত, ক'বলৈ গ'লে মানুহ চবেই লগ পাই কিনি ফটো মাৰিছে আৰু কথা পাতিছে। মই কথা পতা নহ'ল, ব্যস্ত থকাৰ কাৰণে ফটো মাৰিলোঁ। আৰু এইফালে বাইদেউৰ লগতহে মই কথা পাতিলোঁ, আৰু অলপ এনেকৈ মাৰিলোঁ। ভাল লাগিলে, বাইদেউক বহুত ভাল লাগিলে লগ পাই কিনি, আৰু বাইদেউ সঁচাকৈ ধুনীয়া। আৰু এইফালে কস্তুৰীয়ে গাড়ীত উঠিছেই, মৰম লগা কস্তুৰীজনী দেখিলোঁ, মোবাইলত দেখিলে। আজি সঁচাকৈ কস্তুৰীকো দেখিলোঁ, আৰু মনোজ দা বৌক দেখিলোঁ, ভাল লাগিলে। আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। কেনেকুৱা পালে জনাব আপোনালোকে। ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, নতুনকৈ চাইছে যদি। ধন্যবাদ।